হাই বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ, মোৰ পৰিয়ালৰ সকলো সদস্যকে। আশা ৰাখিছোঁ চবেই ভালে আছে, মোৰো ভালে। মই আজি অলপ কেইটামান কথা ক'ম। আপোনালোকে এপ্লাই কৰাৰ পিছত কি ধ্যান দিব লাগিব, কেনেকৈ কি কৰিব লাগিব তাৰ বিষয়ে মই অলপ জনাম আজি। চ' দেৰিনকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিব লওক। চ' প্ৰথমে গৈ আছোঁ এতিয়া আমি ৰাতিপুৱা অফিচলৈ। অফিচত কেইটামান কাম আছে, কামকেইটা শেষ কৰি আকৌ আমি ছাইডলৈ যাম। ছাইডতো অলপ কাম আছে। চ' এয়া আহিলোঁ। এতিয়া এয়াৰ কম আছে একচুৱেলি আমাৰ বালিত কিয় হয়, এয়াৰ প্ৰেছাৰটো কম কৰিবলগীয়া হয়। আকৌ আহি এতিয়া ইয়াত আমি দি ল'বলগীয়া হৈছে। নৰ্মেলি আমি 32 ৰাখোঁ ইয়াত। এইটো অট'মেটিক হয়। 32 নিজে যেতিয়া প্ৰেছাৰ হ'ব তেতিয়া নিজে কাট হৈ যায়। এয়া আহি পালোহি অফিচ। আজি আকৌ কামৰ মাজতে এনেই অফিচলৈ আহিছিলোঁ। অফিচত মানে সৰু দুটামান কাম আছিলে, কিছুমান বস্তু ল'বলৈ আছিলে আৰু লগতে এনেই সৰু সুৰা কাম আৰু সেইখিনি শেষ কৰি পিনি ৰুমলৈ যাম। তাকে এনেই চাওঁ কি হয়। আৰু এটা কাম আছে, আৰু এটা বেংকৰ কাম এটা আছে মোৰ লগৰজনৰ। তেওঁৰ কামটো শেষ কৰি পিনি তাৰপিছত আকৌ অফিচলৈ, অফিচৰ পৰা বস্তুখিনি আকৌ ৰুমলৈ যাম এতিয়া। চ' অফিচৰ কাম শেষ কৰি আমি ওলালোঁ এতিয়া আকৌ ছাইডত দুটামান কাম আছে। সেইকেইটা শেষ কৰি আকৌ তেতিয়াহে ৰুমলৈ আহিম, মানে ৰুমলৈ আগতে নাযাওঁ এতিয়া। চ' আহিলোঁ ছাইডলৈ। পিছবেলা সময়ত ওলাই আহিলোঁ। এনেই কাম অলপ আছিলে, একচুৱেলি বাহিৰত আছিলে। মই সেইকাৰণে কেমেৰা ফোন লৈ আহিছোঁ সেইকাৰণে, যাতে মই কেইটামান কাম আছিলে মানে সেই কামকেইটা দেখাবৰ কাৰণে মানে অলপ কেমেৰাটো দৰকাৰ আছিলে, সেইকাৰণে আহিলোঁ। আমাৰ চব বাহিৰতে আছে বাৰু, আমি ফিল্ডৰ ভিতৰলৈ যোৱা নাই। আমি কেমেৰা ফোন দিব নোৱাৰোঁ, সেইকাৰণে লৈ আহিলোঁ ইয়ালৈকে। আহি পিনি সেইখিনি বস্তু দেখাই মেলি মানে মেইনটেনেঞ্চখিনি পাব লাগিব মানে, নহ'লে মানে কি হয় কামত অলপ অসুবিধা হ'ব। চ' সেইটো কাৰণে আহি পিনি আজি এইখিনি লৈ ল'লোঁ। তাতে মই আপোনালোকক দেখাইছোঁ এতিয়া আমাৰ এনেকুৱা জেগাত আছোঁ আমি এতিয়া, একদম মৰুভূমি, ঠিক আছে। আৰু লগতে এতিয়াও বৰ্তমান 38 ডিগ্ৰী নে 40 চলি আছে এতিয়া, ইমানে গৰম এতিয়াও। চশমাখন লৈ পেলাই চকু জ্বলি যাব মানে, চশমাখন সেইকাৰণে পিন্ধি আছোঁ। নহ'লে মানে একদম চকু জ্বলা হয় আৰু চকুবোৰ ৰঙা হৈ যায় মানে। তো সেইকাৰণে বিশেষকৈ এইটো সময়ত যদি চশমা পিন্ধোঁ তেতিয়া মানে কি হয়, চকুৰ হেৰিটো মানে জ্বলা পোৱাটো নহয় মানে, সেইটো কাৰণে ভাল আৰু। বাকী চাওঁ কি হয়। এতিয়া এইখিনি কৰি পিনি যাম এঠাইলৈ, অলপ কিবা এটা খাই মেলি ৰুমলৈ যাম আৰু তাৰপিছত। ছাইডত বেছি দেৰি নৰলোৱে, ছাইডত ৰ'বলৈ মানে ইমানে গৰম। তাৰপৰা যিখিনি কাম আছিলে শেষ কৰি গুচি আহিলোঁ, সেইকাৰণে ভিডিঅ' নদিলোঁ বেছিকৈ। জাষ্ট মই এনেই দেখালোঁ আপোনালোকক। জাষ্ট এতিয়া মই গৈ আছোঁ অলপ বজাৰ কৰিবৰ কাৰণে। বজাৰ মানে কি আৰু খোৱা বস্তু আনিমগৈ। মাজতে মই কিছুমান কথা ক'ব বিচাৰিম, যিসকলে চাকৰিৰ কাৰণে এপ্লাই কৰিছে বা কিবা কৰিছে তেওঁলোকে এইটো ধ্যান ৰাখিব, যাতে তেওঁলোকৰ যদি কিবা আহে পইচা দিয়া ব্যৱস্থা নকৰিব। কোনোবাই পইচাৰ কথা ক'ব, সেইবোৰ অলপ ফ্ৰড মানে, ঠিক আছে। যিসকলে আপোনালোকক চাকৰিৰ কাৰণে কিবা এটা ক'ব, তেওঁলোকে আপোনাক এটলিষ্ট তেওঁলোকে নিজে ইণ্টাৰভিউ ল'ব। ইণ্টাৰভিউ লোৱাৰ পিছত আপোনালোকক অফাৰ লেটাৰ দিব। অফাৰ লেটাৰ দিয়াৰ পিছত তেওঁলোকে যি প্ৰচেছ আছে, ভিজা দিব লাগে, কিবা দিব লাগে, আপোনালোকৰ টিকেট কৰাব লাগে, কেনেকৈ কি পাব আপুনি চব তেওঁলোকে ডিটেইলছ দিব। আপোনালোকে পইচা খৰচ কৰিবলৈ দৰকাৰ নাই। কিছুমান কোম্পানী এনেকুৱা থাকিব পাৰে যে আপুনি কোম্পানীলৈ অহাৰ পিছত তাৰে কিছুমান পাৰ্চেণ্টেজ কাটি ল'ব তেওঁলোকে চাকৰি দিয়া হেৰিয়াত, সেইটো বেলেগ কথা। কিন্তু নিজে আগতীয়াকৈ পইচা আপোনালোকে নিদিব, এইটো ধ্যান ৰাখিব, ঠিক আছে। যদি অফাৰ পায়, এটলিষ্ট আপোনালোকৰ যদি কিবা কনফিউজন থাকে মোক মেছেজ দিলে হ'ব, মই জনাম বাৰু হয় নে নহয়। আচলতে তেওঁলোকে একজেক্টলি কোম্পানীটো আছেনে নাই, তো মোক জনাই দিব এটলিষ্ট। আৰু যেতিয়া আপোনালোকে ৰিজিউমখন দিব, ৰিজিউমখন দিওঁতে তাত এটলিষ্ট যিখিনি আপোনাৰ স্কিলছ আছে, যিখিনি আপোনাৰ নলেজ আছে, সেইখিনি বেছিকৈ ভৰাব। কিয়নো মেইনলি আপোনাৰ সেইখিনি বস্তুৱে চাব তেওঁলোকে, এক্সপিৰিয়েঞ্চ কিমান আছে, তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে আপোনাক চিলেক্ট কৰিবলৈ মানে সুবিধা হ'ব। অকল পঢ়া শুনা বা হেৰি থাকিলেও মানে অলপ ইমানটা হেৰি নাথাকে। যিসকলৰ নাই বা মই ক'বলৈ যাওঁ, যিসকলৰ আছে এটলিষ্ট সেই স্কিলখিনি প্ৰতিটো পইণ্টটো আপুনি যেতিয়া ৰিজিউমখন বনাব সেইখিনিত আপোনালোকে ডেছক্ৰাইব কৰি দিব, যাতে তেওঁলোকে বুজি পায় যে একজেক্টলি আপোনাৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ আছে, কি আছে, চব বুজি পাব। আৰু সেইটোৰ ওপৰত ভিত্তি কৰি আপোনালোকক মানে সেই পষ্টটো দিব। তো প্লিজ যেতিয়া ৰিজিউমখন বনাব অলপ ধ্যান দি বনাব, অলপ ষ্টেণ্ডাৰ্ড বনাব, যাতে তেওঁলোকে চাবলৈও ভাল পাব। আৰু হয়তো সেই ৰিজিউমখনো আপোনাৰ মানে বহুত সহায় কৰিব একচুৱেলি চাকৰি পোৱাত, ঠিক আছে। তো ৰিজিউমখন অলপ ভালকৈ বনাব চবে। তো আহিলোঁ আমি এখন মাৰ্কেটলৈ। মাৰ্কেটখনৰ নাম হৈছে লুলু মাৰ্কেট। এইখন সম্পূৰ্ণ UAE-তে পাব আপোনালোকে, অলপ সস্তাত পাব বস্তুবোৰ, আৰু ইয়াত অফাৰ চলি থাকে। সেইকাৰণে আমি প্ৰায় এখন মাৰ্কেটৰ পৰাই লওঁ। আৰু ল'লোঁ মানে কি বেছি একো লোৱা নাই, দুটা বস্তু ল'লোঁ, স্ক্ৰাব এটা ল'লোঁ, ফেচ ৱাছ এটা ল'লোঁ। ইয়াত বহুত দৰকাৰ, একচুৱেলি ধূলি মাটি মুখত একদম লাগি ধৰে, সেইটো কাৰণে। আৰু এতিয়া যাওঁ, এতিয়া চাহ একাপ খাই লওঁ, চাহকাপ খাই আকৌ ৰুমলৈ যাম। চাহকাপ আহি গ'ল, লগতে পকৰি এটা ল'লোঁ, খাই লৈছোঁ, তাৰপিছত ৰুমলৈ যাম আৰু।
কথাখিনি এইখিনি আছিলে যদি এনেকুৱা কিবা আহে নিশ্চয় মোক জনাব যদি কনফিউজন থাকে যদি এনেকুৱা লাগে ফ্ৰড টাইপৰ পইচা খোজে কিবা হয় তো সেনেকুৱাবোৰত আপোনালোকে বেছি গুৰুত্ব নিদিব যদিহে তেনেকুৱা অফাৰ আহে আপোনালোকে গম পাই যাব যে তেওঁলোকে নিজে ভিজা কৰি দিব তেওঁলোকে নিজে অফাৰ লেটাৰ দিব তাৰপিছত আপোনালোকক অহা যোৱা টিকেট চিকেট আদি চব বনাই দিব তাৰ মাজতে তেওঁলোকে কিবা এটা ইণ্টাৰেষ্ট ল'বলগীয়া থাকিলে ল'ব তেওঁলোকে সেইটো মানে চেলাৰী ডিডাক্ট কৰিব চ' অলপ সেই হিচাপে হ'লে একো প্ৰব্লেম নাই যদিহে পইচা খোজে পইচা নিদিব আপোনালোকে দেই এইটো ধ্যান ৰাখিব অলপ